হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মানে বজাৰ যাবলৈ ওলাইছোঁ। এই গেঞ্জিটো পিন্ধি লৈছোঁ, তাৰপিছত যায় আৰু এই চাইকেলখন লৈছোঁ। এই চাইকেলখনৰ বাৰু এই পেডেলটো বেয়া হৈছে। এই পেডেলটো ঠিক কৰিবৰ কাৰণে আনিছোঁ। এই চাইকেলখন ঠিক কৰিব আনিছিলোঁ ইয়াৰ তাতে। এই মেকাৰৰ বোলে ভাগৰ লাগিছে, কাৰণ আজি তাৰমানে এক জেগাত কৰ্ম এটা আছিলে, কৰ্ম খাই আহিছে। এই মেকাৰৰ বোলে এতিয়া ভাগৰ লাগিছে। পেডেলটো ঠিক কৰিব দিছোঁ, পেডেলটো কিন্তু সি ঠিক নকৰে। সি আজি 9টা বজাৰ পৰাই মোটামুটি কৰ্ম খাব যাবলৈ ৰেডি হৈ আছিল। 9টা বজাৰ পৰাই ৰখি আছিল, ৰখি এতিয়া খাই আহিছে। পেটটো টনটনা কৰি আহিছে। এতিয়া সি মোৰ চাইকেলখন ভাল নকৰে। আচ্ছা, যিয়ে নহওক বাৰু, এইখন চাইকেল লৈয়ে আজি বজাৰত যাওঁ। পেডেলটো ভাঙা বাৰু, কোনো কথা নাই। আৰু দেখিছে আপোনালোকে গেঞ্জিটো পিন্ধিছোঁ, গতিকে কি আৰু লোকেল জেগা, এনেকৈ গৈ আছোঁ। এনেকৈ বজাৰলৈকে গৈ আছোঁ এইখন চাইকেলেৰে। এনেকৈ গৈ আছোঁ। আজি আপোনালোকক এখন এনেকুৱা বজাৰ দেখুৱাম, যিখন বজাৰ নেকি তামোলপুৰ জিলাৰ ভিতৰত আটাইতকৈ ডাঙৰ বজাৰ, আৰু হয়তো অসমৰ বহুকেইখন জিলাৰ ভিতৰতে হয়তো এই বজাৰখন ডাঙৰ হ'ব পাৰে যদি আমি চাব যাওঁ। গতিকে পামেই আৰু এতিয়া বেছি সময় নাই, পামেই আৰু। এনেকৈ আহি ফাইনেলি বজাৰ পাই গ'লোঁ। বজাৰ বহিছে। এইখনেই হৈছে কুমাৰীঘাটা বজাৰ। ইয়াত আপুনি কি নাপায় মানে সকলোবোৰ বস্তুৱেই পায় ইয়াতে। চব্জি, মাছ, মাংস, পঠাৰ মাংস, খাহীৰ মাংস, মাছ, চব্জি। ইয়াতে আপুনি এন্দুৰ মাংস পৰ্যন্ত পাব। মই দেখুৱাই আছোঁ লাহে লাহে যিখিনি পাৰোঁ। চাওক না, কিমান ডাঙৰ মাৰ্কেট, কিমান মানুহ, হাজাৰ মানুহ। এনেকৈ আহি মই এতিয়া আৰু মাছৰ বজাৰ পালোঁ। এইবিলাক চব মাছ পাই গ'লোঁ এতিয়া। বহুত ডাঙৰ সকলোবোৰ মাছে ইয়াতে আছে। আৰু এয়া হৈছে কুচিয়া মাছ এয়া। এনেকৈ আহি এতিয়া কাপোৰ মাৰ্কেটৰ পিনে আহি পালোঁ। কাপোৰ বজাৰ চব কিমান মানুহ।
পিনে আহিলোঁ। এইবিলাক সকলোবোৰ কাপোৰৰে দোকান। এইখনেই হৈছে কাপোৰ মাৰ্কেট। ভেৰাইটিছ আইটেমৰ কাপোৰ পোৱা যায় ইয়াতে। অকমান সময়ৰ ভিতৰত দোকান বন্ধ কৰিম, মাজৰ পৰা বিদায় ল'ম। খৰ খুজুতি কমা কি বস্তু হে ভাই এইবিলাক? যিমান পুৰণা আছে, যিমান নতুন আছে, যদি একৰ পৰা আপুনি 2 দিন লগাব পাৰে, আপোনাৰ কমপ্লিট জমা নাইকিয়া হৈ যাব। দাউদ খুজুতি এইটো 50 টাকা কোম্পানী সাপ্লাই কৰি আছো। লুলিজেল মানৱ খৰ খুজুলি দাউদ স্কিন ডিজৰ কমা, এইটো খৰ খুজুতি গান কেটিসি ড্ৰাম, এইটো 90 টাকা। আপনি এইটো লৈ যাওক। তাতে বোলে কিবা খৰ খজুতিৰ কিবা মলম পোৱা যায়। মোৰ খৰ খজুতি নাই বাৰু, সেইটো কাৰণে নললোঁ। এইবোৰ সকলোবোৰ কাপোৰৰ মাৰ্কেট। চাওক না কিমান বিশাল মাৰ্কেট এইখন। মানে কি নাই এইখন মাৰ্কেটত, সকলোবোৰে পোৱা যায়। এইখনেই হৈছে তামোলপুৰ জিলাৰ ভিতৰত আটাইতকৈ ডাঙৰ মাৰ্কেট। এইটো পিনে চাওক, ব্ৰইলাৰ কাটি আছে, ব্ৰইলাৰৰে দোকান। চব ব্ৰইলাৰ মাংস, চিকেন। এনেকৈ আহি এটা আন্ধাৰ কোঠাৰ ভিতৰত সোমাই আহিলোঁ। এই কোঠাটোৰ ভিতৰত কি ক'ম আৰু আপোনালোকক, গাহৰি কাটে, এইবোৰ কাটি আছে, এইবোৰ গাহৰি কাটি আছে ইয়াতে। এনেকৈ আপোনালোকক যিখিনি পাৰিলোঁ দেখুৱালোঁ, কিন্তু এটা বস্তু যদি আপোনালোকক নেদেখুৱাওঁ তেতিয়াহ'লে আৰু মোৰ ভিডিঅ'টোৱে আধৰুৱা হ'ব যেন লাগিব। সেইটোৰ কাৰণে সেইটো বস্তুও দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আপোনালোকক। সেইটো বস্তুটো হৈছে এন্দুৰৰ মাংস। এই কুমাৰিকাটাত বিৰাট মানে চলে আৰু হয়তো 200-300 টকালৈকে কেজি যায় এন্দুৰৰ মাংস। গতিকে সেইখিনি আপোনালোকক দেখাবৰ কাৰণে অলপ চেষ্টা কৰিছোঁ। বলকচোন। চৰি গাইজ, মই আপোনালোকক যিটো বস্তু দেখুৱাৰ কথা কৈছিলোঁ যে এন্দুৰৰ মাংস, সেই বস্তুটো ইয়াত শেষ হৈ গ'ল। মই বহুত চালোঁ, বজাৰখন দেখা নাপালোঁ। মানে কি ৰাতিপুৱাৰ ভাগতে শেষ হৈ যায় আৰু দাম হৈছে 250-300 টকা কেজি। ৰাতিপুৱাৰ ভাগতে শেষ হৈ যায়, মানুহে ভাগতে নাপায়। এতিয়া মানে মই প্ৰায় আবেলি 3টামান বজাত আহিলোঁতো, সেইটোৰ কাৰণে দেখি নাপালোঁ, শেষে হৈ গ'ল। গতিকে আপোনালোককো দেখুৱাব নোৱাৰিলোঁ, তাৰ বাবে চৰি। আপোনালোকক পুনৰ নেক্সট এটা ভিডিঅ'ত দেখুৱাৰ কাৰণে ট্ৰাই কৰিম। আৰু এনেকৈয়ে মই বজাৰৰ পৰা ওলাই আহি আছোঁ এতিয়া বজাৰৰ পৰা। যিখিনি পালোঁ গাইজ আপোনালোকক দেখুৱালোঁ। আৰু এইটো চাইডে থিয়েটাৰ চলি আছে, থিয়েটাৰ চলি আছে। এয়া ইয়াতে থিয়েটাৰ আহিছে, ভাগ্যদেৱী থিয়েটাৰ। তো গাইজ, এইখনেই আছিল কুমাৰিকাটাৰ মাৰ্কেট, যিখন মাৰ্কেট নেকি তামোলপুৰ ডিষ্ট্ৰিক্টৰ ভিতৰত আটাইতকৈ ডাঙৰ মাৰ্কেট। গতিকে আজিলৈ বাই বাই। ৰ'ব। যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।